নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া টাইমছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম শ্ৰমিক কাৰ্ডৰ বিষয়ে। যদি আপোনালোকে এতিয়ালৈ শ্ৰমিক কাৰ্ড বনোৱা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ বনাব আৰু লাষ্ট ডেট কেতিয়া আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য লাভ কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি আপোনালোকে অসমীয়া টাইমছ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা ঘণ্টি বটনটো টিপিবলৈ নাপাহৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰম কাৰ্ড যদি আপুনি এতিয়াও বনোৱা নাই, আপুনি নিজৰ মোবাইলতে আজিয়ে বনাব পাৰিব ই শ্ৰম কাৰ্ড। শ্ৰমিক কাৰ্ডৰ কোনো ধৰণৰ লাষ্ট ডেট এতিয়ালৈ ঘোষণা কৰা নাই। হয়তো আপোনালোকক বহুতে ক'ব যে ই শ্ৰমিক কাৰ্ডৰ লাষ্ট ডেট 31 ডিচেম্বৰ আজি, কিন্তু এইটো ভুৱা হয়। 31 ডিচেম্বৰ আজিৰ দিনটোত কোনো ধৰণৰ অফিচিয়েল ন'টিফিকেশ্যন আমি পোৱা নাই যে আজি লাষ্ট ডেট। আৰু মই কল কৰিছিলোঁ আপোনালোকৰ যি ই শ্ৰমিক কাৰ্ডৰ হেল্পলাইন নম্বৰ আছে, সেই নম্বৰত ফোন কৰাৰ পিছত তেখেতসকলে জনাইছে যে ই শ্ৰমিক কাৰ্ডৰ কোনো ধৰণৰ লাষ্ট ডেট এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। ই শ্ৰমিক কাৰ্ড আপোনালোকে যেতিয়াই ইচ্ছা তেতিয়াই বনাব পাৰিব। বৰ্তমান ছাৰ্ভাৰৰ কাৰণে হয়তো এই 2 দিন আপোনালোকে বনাব অসুবিধা পাইছে, তাৰ বাবে হয়তো আপোনালোকে ভাবিছে যে ই শ্ৰমিক কাৰ্ডৰ লাষ্ট ডেট আজি আৰু আজিৰ পৰা বনাব নোৱাৰিব, কিন্তু এনেকুৱা নহয়। আপোনালোকে ই শ্ৰমিক কাৰ্ড বনাব পাৰিব। ই শ্ৰমিক কাৰ্ডৰ ছাৰ্ভাৰটো এতিয়া ঠিক হোৱাৰ লগে লগে আপোনালোকে বনাব পাৰিব। যদি আপোনালোকৰ এতিয়াও কিবা ডাউট আছে বা আপোনালোকে ই শ্ৰমিক কাৰ্ডৰ বিষয়ে আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমাৰ চেনেলটোত আপোনালোকে লাভ কৰিব। এইটোৱে আছিল আজি এটা সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।